লকডাউনৰ সময়ত চহৰীয়াসকলে এনেকৈ খেতি কৰিব পাৰিব। গুৱাহাটীৰ বাসিন্দাসকলে এনেধৰণে টাব আপোনালোকে সৃষ্টি কৰিব। বজাৰৰ পৰা টাব কিনি আনিব, বিভিন্ন ধৰণৰ শস্যৰ গুটি আনিব। আপোনালোকে দেখিছে এনেধৰণে আপোনালোকে বীজ জলকীয়া কৰিব পাৰিব। বীজ জলকীয়া, এয়া বীজ জলকীয়াৰ যথেষ্ট কলি আহিছে, ফুল ফুলিছে। এনেকৈ নহৰু, আদা, ভেন্দি, ঠিক তেনেকৈ এয়া বেঙেনা পুলি, বেঙেনা ফুল ফুলিছে। তাৰপাছত এয়া বেঙেনা, বীজ জলকীয়া পুলিৰ লগতে আপোনালোকে লাই, পালেং শাক ইত্যাদি, পিঁয়াজ, নহৰু এইবিলাক সকলোবিলাক কৰিব পাৰে। আমাৰ ইয়াৰ নহৰু ধুনীয়াকৈ ডাঙৰ হৈছে। গুৱাহাটীৰ বাসিন্দা যিসকল বা অন্যান্য যিসকল খুব কম পৰিসৰত যিসকল মানুহ বাস কৰে, তেওঁলোকে এনেধৰণে খেতি কৰি ঘৰতে কিছু পাচলি যোগাৰ কৰি ল'ব পাৰে। বজাৰলৈ নগ'লেও হয়, ঘৰতে কৰিব পৰা উপায়। এয়া বীজ জলকীয়া যথেষ্ট কলি পেলাইছে, আপোনালোকে দেখিছে। তাৰপিছত এয়া বেঙেনা লাগি আছে তলত, সৰু সৰুকৈ আৰম্ভ হৈছে বেঙেনা। এয়া বেঙেনা লাগিছে। গতিকে এনেধৰণে ঘৰতে খেতি কৰি নিজে খাব পৰা খাদ্যখিনি ঘৰতে আপোনালোকে যোগাৰ কৰি ল'ব পাৰে। বীজ জলকীয়া পুলি, এয়া বীজ জলকীয়াৰ লগত তলতে বীজ জলকীয়া পুলিৰ তলতে এয়া ব্ৰাহ্মী শাক। গতিকে এনেধৰণে খেতি কৰি পেলাই আপোনালোকে ঘৰতে নিজৰ পাচলিখিনি যোগাৰ কৰি ল'ব পাৰে। এয়া ফ্ৰেঞ্চ বিন এয়া লাগি আছে, আপোনালোকে দেখিছে। এয়া ফ্ৰেঞ্চ বিন লাগি আছে। গতিকে এনেকুৱা যদি অন্ততঃ 10টা পুলিও ফ্ৰেঞ্চ বিনৰ আপোনালোকে ঘৰতে কৰিব পাৰে, অন্ততঃ নিজৰ সাঁজটো ঘৰৰ বাবে, পৰিয়ালৰ বাবে নিজৰ সাঁজটো যোগাৰ কৰি ল'ব পাৰে। এইটো বঙালী ধনিয়া বুলি কয়, আমি বঙালী ধনিয়া বুলি কওঁ, আপোনালোকৰ ফালে হয়তো বেলেগ নামো হ'ব পাৰে। লগত নহৰু আছে। এয়া তেনেদৰে বিলাহী কৰিব পাৰে। এয়া বিলাহী গছ, লগতে এটা জলকীয়া পুলিও দি থোৱা আছে। হয়তো এইটো পিছত আঁতৰোৱা হ'ব ইয়াৰ পৰা। গতিকে তেনেধৰণে কৰিব পাৰে। এয়া পালেং শাক শস্যৰ গুটি ধৰিছে। এয়া গুটিখিনি পুনৰ আমি আকৌ সিঁচিব পাৰিম, সেয়া অহা বছৰ বা ইয়াৰ পিছৰ পৰ্যায়ত। তেনেধৰণে আপুনি মানিমুনি কৰিব পাৰে। এয়া আমি মানিমুনি কৰিছোঁ। ঠিক তেনেধৰণে পুদিনা কৰিব পাৰে। আমি পুদিনা কৰিছোঁ। পুদিনা কৰাৰ আগতে একেটা পাত্ৰতে আমি পালেং শাক দিছিলোঁ। পালেং শাকখিনি গুটি ধৰিছে। গুটিখিনি মৰহি যেতিয়া গুটিখিনি পুৰঠ হ'ব, তেতিয়া পালেংখিনি উঠাই দিম আৰু লগে লগে সেই একেখিনি মাটিতে পুদিনাখিনি ডাঙৰ হ'ব। আৰু ইয়াতে ধৰক সেইখিনি যিখিনি পচি যোৱা যিখিনি থাকিব পাত বা অন্যান্য ডাল পাতবোৰ থাকিব পালেঙৰ, সেইবিলাকেই পিছৰ পৰ্যায়ত এয়া পুদিনাৰ বাবে সাৰ হ'ব। তেনেকৈ এয়া বিলাহী লাগি আছে, দেখিছে। বিলাহী লাগি আছে। গতিকে কম পৰিসৰত থকা যিসকল মানুহ, যিসকলে খুব কম পৰিৱেশত সৰু জেগাত বাস কৰে, তেওঁলোকে এনেধৰণে নিজৰ ঘৰতে কিছু খাদ্য যোগাৰ কৰি ল'ব পাৰে। আমি আমাৰ ফালৰ পৰা অকণমান সৰু এটা উদাহৰণ প্ৰয়াস আপোনালোকলৈ আগবঢ়ালোঁ। এনেধৰণে খেতি কৰিব পাৰে আৰু ভেষজ হ'ব, প্ৰাকৃতিকভাৱে হ'ব। গতিকে এনেধৰণে কৰিলে আপুনি বজাৰলৈ নোযোৱাকৈও ঘৰতে কিছু শস্য উৎপাদন কৰি আপোনালোকে নিজৰ খাদ্যৰ যোগাৰ কৰিব পাৰিব। ধন্যবাদ। আজিলৈ এৰিছোঁ। আমি এইখিনিতে আপোনালোকলৈ বাৰ্তা দিব বিচাৰিছোঁ, যিহেতু এতিয়া বৰ্তমান কৰোণাৰ সন্ত্ৰাস চলি আছে। গতিকে চৰকাৰৰ ফালৰ পৰা সদায় বাৰে বাৰে অনুৰোধ কৰি আছে, আপোনালোকে ঘৰতে থাকক, সুস্থ থাকক। আমিও কওঁ ঘৰতে থাকক, সুস্থ থাকক আৰু আনকো কওক, নিজেও কৰক। ধন্যবাদ।